তো গোলাঘাট এইফালে সবজি বজাৰ সবফালে সবজি 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 এয়া আমাৰ বৌ দেখিছো নাই বৌয়ে ভাত দি আছে ভাত খোৱাত সকলো ব্যস্ত নমস্কাৰ কি খবৰ আশা কৰিছো আপোনালোক সকলো ভালে আছে আজি হাৰাংগপানী শিল্পী সমাজৰ আমাৰ ভূপেন সিং তেৰাং মানে আজি আমাৰ সিংদাৰ বাৰ্থডে সো বাৰ্থডে উপলক্ষে তাতে আমি যাবলৈ ওলাইছো আৰু বাকি তাতে ভিডিঅ' বনাম আপোনালোকক দিম চাব আৰু এই ভিডিঅ'টো আপোনালোকে হয়তো কেইদিনমান পিছতো পাব পাৰে সো তাতে আৰু আমি যাবলৈ ওলাইছো সেইফালে ওলাইছে আমাৰ কৃষ্ণ আৰু প্ৰান্দিক দা প্ৰকাশ দা আমি 4-5টা মান মিলি যাম বাকি ভিডিঅ'টো চাব আৰু সো হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল সো আহকচোন আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আৰু আমি আহি পালো গোলাঘাট এইফালে সবজি বজাৰ সবফালে সবজি 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 আৰু আমাৰ বাৰ্থডে বয় কাৰণে কিবা এটা গিফ্ট লৈ লওঁ আৰু বাকী আৰু চাই থাকক আৰু আমি অকমান বহিছো আৰু ইয়াতে এইফালে আছে আমাৰ প্ৰান্দিক দা এইফালে আছে কৃষ্ণ এইফালে আছে আমাৰ প্ৰকাশ দা হাই দি দিয়ক বাকী আৰু কিবা এটা গিফ্ট লওঁ আৰু আমাৰ সিংদাৰ কাৰণে জেং চলি আছে ইয়াৰ একজন নহয় ইয়াৰ ক্ৰিট দা হয় নেকি নহয় বাবলি কৃষ্ণ মিহিগুণ্ডা এ বাবলি এইটো কৃষ্ণ মিহিগুণ্ডা হা আপোনাৰ ভাইৰেল কৃষ্ণটো জীৱন যদি গগৈ ভাইৰেল কৃষ্ণ আপোনালোকে ৰাইজ চাব পাৰে কণ্টেক্ট কৰিব মাৰি দিয়া আৰু এই আমাৰ চব্জি বাক খোলা হ'ল টাউনত আছোঁ আজি মানে আমাৰ গুৰুদেৱ মানে সিংদা বগাজীৰ জন্মদিন তাকে বোলো আৰু সকলোৱে মিলি সিংদাক কিবা এটা তাকে যাবলৈ চাই গৈছো আৰু যিমান পাৰো দেখুৱাই আছো চাই থাকক আৰু আপোনালোকে এইটো লৈ ল'লো এইটো কি লৈছে এইটো আছে সম্বৰ্ধনা পত্ৰ এই সম্বৰ্ধনা পত্ৰ এখন আছে মানে বেলেগ মানে আগৰ মাজত ৰাইজৰ ৰূপ পাৰ মানে এইবোৰ ৰূপ মানে এয়া মানে আমাৰ বৌয়ে যদি চাই এই ব্লগটো মানে বৌ এয়া আছো আৰু হৈ গ'ল সেইফালে চবফালে আন্ধাৰ হৈ গ'ল তাৰ বাহিৰে আমাৰ গিফ্ট লোৱা হৈ গৈছে আৰু গিফ্ট সিংদাৰ কাৰণে বাকী আৰু সকলোৱে ইয়াতে ৰখি আছোঁ আৰু কথা বতৰা লেখা কেইটামান মাৰি আৰু বাকী মাস্কটো পিন্ধি লৈছোঁ বেয়া নাপাব আৰু অকণমান হ'লেও লাইক কৰি দিব দেই এটা নহয় যিমান পাৰে কৰি দিয়ক আৰু কৰি দিব এয়া আমাৰ বৌ দেখিছো নাই বৌয়ে ভাত দি আছে ভাত খোৱাত সকলো ব্যস্ত খোৱা নাই বৰ্তমান দিছে আৰু তাহলে কি কৰিব লিছা মই বোলে বিশেষত ব্যস্ত হৈ আছো মই অপমান কৰিছা দেই তোমালোকে হয় দেই হৈ আছে এনেকে হৈ আছে কেলে ওলোৱা নাই হৈ আছে 35, 36, 37 ক'ত এইয়া বাৰ্থডে বয় আকৌ লুকাই দিলে চিন্তা কৰি চাই দিয়ক অকণমান নাই দিয়ক আছেনে নাই কেনে আছে এইফালে বহিছে আমাৰ A few moments later. আৰু আমি সকলোৱে ভাত পানী খালোঁ আৰু বাৰ্থডে উপলক্ষে সিংদাগৰ প্ৰথমবাৰৰ বাবে আহিছোঁ আৰু আমি প্ৰথমবাৰৰ বাবে আহিলোঁ বাকী আৰু এইফালে আছে আমাৰ সিংদা সকলো চিনি পায়ে চাগে আমাৰ হাৰাংগপানী শিল্পী সমাজৰ আমাৰ শ্ৰদ্ধাৰ সিংদা
দুআষাৰমান কওক আৰু ধন্যবাদ সকলোৱে আহি আজি মোৰ ঘৰত তেনেকৈ আহি মৰম চেনেহ প্ৰদান কৰি আছিলেহি সকলোলৈকে আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু এনেদৰে সদায় মিলা প্ৰীতিৰে থাকক তাকে আশা কৰিছোঁ প্ৰত্যেকে মিলা প্ৰীতিৰে সকলোৰে মৰম চেনেহৰ মাজত থাকিব লাগিব এনেকৈ থাকক সেইটোকে আশা কৰিছোঁ আৰু বাকী আৰু ইয়াতে আজি আহিলোঁ ভাল লাগিলে আৰু চ' সিমানেই আৰু